যে মাৰ ঘৰৰ পৰা শেষৰটো ভিডিঅ' দেখুৱাইছোঁ কাকাক লগ পালোঁ টেষ্টি ৰেচিপি শ্বেয়াৰ কৰিছোঁ লগতে কি ঘটিলে সকলোখিনি ভিডিঅ'টোত দেখা পাব শেষলৈকে চাব হেল্ল' এভৰিৱান মাৰ ঘৰৰ পৰা ব্লগ দি আছোঁ এতিয়া মাৰ ঘৰৰ পৰা আহিছোঁ সন্ধিয়াৰ পৰত ওলাই বাৰ ল'ৰা জোজোৰ বাৰ্থডে এয়া জোজো এতিয়া বাৰ্থডে কেক খোৱা হৈ গ'ল লগতে ফটো ছেশ্যন কৰিবলৈ আৰম্ভ কৰিছোঁ আৰু এয়া হৈছে মোৰ ফ্ৰেণ্ড লাকি বাৰ ঘৰৰ ওচৰতে থাকে আৰু লগতে এয়া হৈছে বৌ লগৰো মোৰ হয় আৰু এই ব্লেক পিন্ধা গৰাকীৰ বাৰ ল'ৰা হয় আৰু বাৰ এটা চেনেল আছে আপোনালোকে চাবচোন লিংকটো দিম মই ডেছক্ৰিপশ্যনত খুব ধুনীয়া টিফিন ভিডিঅ'বিলাক দিয়ে শ্বৰ্টছ ভিডিঅ' আৰু এতিয়া ফটো ছেশ্যনৰ কাম চলিছে খোৱা বোৱাটো হোৱাই নাই আৰু এতিয়া খানা খাব লৈছোঁ সকলো আমাৰ ঘৰৰ মেম্বাৰ এয়া মৌচুমী সৰু খুইদেউ বৌ হয় লগৰো হয় এয়া হৈছে ডুগু আমি সকলোৱে মিলি এতিয়া ভাত খাইছোঁ খাই মেলি যামগৈ আৰু এইফালে খুৰীদেউ বৌ বা ভিনদেউ বহি আছে খানা খাইছে সকলো ফেমিলি মেম্বাৰে আমি আৰু এতিয়া খানা খাই লওঁ গুড মৰ্ণিং আজি হৈছে নেক্সট ডে যোৱাকালি বাৰ্থডে খাই আহি আৰু ভিডিঅ' কৰা নহ'ল ফুলজোপা যে ইমান ধুনীয়াকৈ ফুলি আছে নেদেখাই মানে নোৱাৰিলোঁ আপোনালোকক আৰু এতিয়া শুই উঠিয়ে বতৰটো দেখিছে ডকা দমকাই হৈ আছে আমাৰ গাঁৱলীয়া ভাষাত ক'বলৈ গ'লে ডাৱৰীয়া নিচিনাই হৈ আছে আৰু ফ্ৰণ্টত যিজোপা আমলখি আছিলে সেয়া কাটি দিয়া হৈছে যিহেতু বহুত ওখ হৈ গৈছে ৰাতিপুৱা খালী পেটতে এটা আমলখি খাই লৈছোঁ ভিটামিন খাইছোঁ দেই আৰু কাটি দিয়া হ'ল মায়ে আচাৰ থ'ম বুলি কৈছে আৰু ৰাতিপুৱা ব্ৰেকফাষ্ট এটা ৰেচিপি আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিব লৈছোঁ অ'টছৰ একেবাৰে চিম্পলকৈ বনাম প্ৰথমে এটা সৰু টিপছ দিব বিচাৰিছোঁ পাকঘৰ যিসকলে জানে তেওঁলোকৰ বাবে নহয় যিসকলে নাজানে তেওঁলোকৰ বাবে সুবিধা হ'ব এনে ধৰণৰ যদি পেকেটৰ বস্তুবিলাক অ'টছ আপোনালোকে পেকেটতে থৈ দিলে বহুত দিন গোন্ধাবও পাৰে আৰু সেই গোন্ধ নাহিবৰ কাৰণে এখন শুকান পেনত আপোনালোকে ভাজি ৰাখি ঠাণ্ডা হোৱাৰ পিছত কণ্টেইনাৰত ভৰাই থৈ দিবচোন বহুত দিনলৈ ভাল হৈ থাকিব আৰু ময়ো খাবৰ জোখত লৈ ইমানখিনি ভাজিলোঁ ভাজা হৈ গৈছে আৰু এতিয়া চচপেনখনতে কুহুমীয়া পানী দি দিছোঁ আৰু তাতে অ'টছখিনি ঢালি দিছোঁ অলপ সময় লৰাই থাকিম গাখীৰ যদি নাথাকে আপোনালোকে এনেধৰণে বনাই খাব পাৰিব নতুবা আপোনালোকে গাখীৰতো দি খাব পাৰিব দুটা তেজপাত দি দিছোঁ একেবাৰে ঘৰৰে তেজপাত হয় কেঁচা হেৰিহে গেছটো মিডিয়ামত ৰাখিছোঁ আৰু দুটা ফ্ৰুটছ এড কৰিম আপেল এফাল লৈছোঁ আৰু জাহাজী কল এটা আপোনালোকে ইয়াত বিভিন্ন ধৰণৰ ফ্ৰুটছ এড কৰিব পাৰে মই কল আৰু আপেলেই দিছোঁ কাটি ল'লোঁ ধুনীয়াকৈ লগতে আপোনালোকে ড্ৰাই ফ্ৰুটছো এড কৰিব পাৰে মোৰ ওচৰত ড্ৰাই ফ্ৰুটছ এভেইলেবল নাই সেয়ে মই দিয়া নাই আৰু এটা কথা কওঁ যে ড্ৰাই ফ্ৰুটছো আপোনালোকে ভৰাই ৰাখিলে যিহেতু বেয়া হৈ যায় সেয়েহে ড্ৰাই ফ্ৰুটছো আপোনালোকে অকণমান ভাজি মেলি থৈ দিলে বহুত দিনলৈ ভাল হৈ থাকে আৰু ইয়াত এতিয়া মই এড কৰিছোঁ মৌ ঘৰৰে মৌ হয় বটলটো সৰু যিহেতু চামুচখন উল্টাকৈ দিব লগা হৈছে লগতে মই চেনিও এড কৰিম বা চেনি নিদিলেও আপোনালোকে সৰহকৈ যদি মৌ দিয়ে তেনেকৈয়ে খাব পাৰিব এইটো অ'টছ আমাৰ স্বাস্থ্যৰ কাৰণে খুবেই ভাল খুব হেল্ডি এটা ৰেচিপি 2 বছৰৰ পৰা আৰম্ভ কৰি একদম বয়সস্থলৈকে খাব পাৰে অ'টছে আমাৰ চুগাৰ বিপি লগতে ৱেইট লছত বহুখিনি সহায় কৰে আৰু চুগাৰ থকাসকলে মৌ দি খাব সৰহকৈ মই এতিয়া চেনি দিছোঁ আৰু যি টি যে ফ্ৰুটছ বা ড্ৰাই ফ্ৰুটছ আপোনাৰ সকলোবিলাক মিলাই ইয়াত খাব পাৰি খুব এটা হেল্ডি আৰু ইজি খুব সোনকালে হোৱা এটা ৰেচিপি আৰু মোৰ এইখিনি এতিয়া উতল আহি আছে লৰাই আছোঁ যাতে অ'টছখিনি ধুনীয়াকৈ সিজি যায় যিহেতু আমি পায়স যেনেকৈ বনাওঁ তেনেকৈ আমি সিজাই থাকিব লাগিব এতিয়া মই অকণমান গাখীৰ দিছোঁ আপোনালোকে গাখীৰতো বনাব পাৰে যিহেতু গাখীৰ বেছি নাছিলে সেয়ে মই একেবাৰে শেষত অকণমান গাখীৰ দি দিছোঁ গৰু গাখীৰ হয় কিনা হয় গাখীৰ দিছোঁ আৰু এইখিনি লৰাই থাকিব লাগিব যেতিয়া অলপ লদা টাইপৰ হ'ব তেতিয়া আমি খাবলৈ একদম জোখৰ হ'ব আপোনালোকেও ট্ৰাই কৰিবচোন খুব এটা হেল্ডি ৰেচিপি আৰু খুব কম সময়তে ৰান্ধিব পৰা এটা ৰেচিপি হয় ই স্বাস্থ্যৰ কাৰণেতো খুবেই ভাল আপোনালোকে ট্ৰাই কৰিব এবাৰ আৰু মোৰ এতিয়া একেবাৰে এইখিনি খাবলৈ ৰেডি হৈ গ'ল কিন্তু মোৰ একেবাৰে ছাৰ্ভ কৰা ক্লিপটো ডিলিট হৈ গ'ল তাৰ বাবে মই দুখিত আৰু দিনটো তেনেকৈয়ে গ'ল দুপৰীয়া সাঁজ খোৱাৰ পিছত আবেলি হোৱাৰ পিছত সন্ধিয়া হ'ল সন্ধিয়া এখন বিয়া খাবলৈ আহিলোঁ য'ত আমাৰ 3গৰাকীৰে ৰিলেশ্যন হয় নিহাৰ নিজৰ বাইক মোৰ নিচা ছোৱালী হ'ব হাজবেণ্ডৰ আৰু মুনমি হৈছে মামাৰ ছোৱালী গোটেইকেইজনীয়ে লগ পালোঁ ভাল লাগিলে বহুত দিনৰ মূৰত ভিডিঅ' অকণমান কৰিলোঁ বহুত দিনৰ মূৰত এগৰাকী লগ পালোঁ কৰোণাত ভাল লাগিল সকলোৱে ফটো উঠিলোঁ আমি
আজি অন্য এটা দিনৰ লাষ্টটো মাৰ ঘৰৰ পৰা ভিডিঅ' কৰিছোঁ। বাৰীত ঘূৰিলোঁ, অকণমান বেঙেনা কেইটামান, কুন্দুলি, উৰহি কেঁচিয়ামান, মটৰ উৰহিও পালোঁ, লগতে খুতৰা তুলিলোঁ আৰু ভেন্দি কেইটামান পালোঁ। বাস্কেটটো লৈ আহিছোঁ, দুপৰীয়া সাজটো ৰান্ধিব লাগিব। কি ৰান্ধিলোঁ, কি খালোঁ সেয়া আপোনালোকক ভালকৈ দেখুৱাবই নাপালোঁ ভিডিঅ'বিলাকত। আৰু এতিয়া আবেলি সময় আজি যামগৈ, মনটো খুবেই বেয়া লাগি আছে। কাৰ বেয়া লাগে এনেকৈ মাৰ ঘৰৰ পৰা যোৱাৰ সময়ত। আৰু সন্ধিয়ালৈ যামগৈ, মানে ৰাতিলৈ। আৰু যোৱাৰ আগত মায়ে মোক এটা বস্তু খুৱাই পঠিয়াবলৈ বিচাৰিছে, সেয়া হৈছে নাঙল ধোৱা পিঠা। এতিয়া আবতৰীয়া বতৰত নাঙল ধোৱা পিঠা খাইছোঁ, কিন্তু আবতৰীয়া বতৰতহে ভাল লাগে খাই, নহয়নে বাৰু? মায়ে পিঠাখিনি খুন্দি শুকুৱাই ৰাখিছিলে, এতিয়া পাত আছিলে তাকে খাওঁ বুলি লৈছোঁ। আবতৰীয়া বতৰত টেষ্টটো বেছিহে ভাল লাগে নি খাই। আৰু এতিয়া গাখীৰ গৰম কৰিছোঁ, লগতে লাল চাহ খাই বৈ ভাত খাব লাগিব, যামগৈ আৰু। আজি মাৰ ঘৰৰ পৰা ভিডিঅ', লগতে এইকেইদিন মাৰ ঘৰৰ পৰা ভিডিঅ' দি আছিলোঁ। আশা কৰিলোঁ আপোনালোকে ভাল পালে। পুনৰ লগ পাম মই অন্য এটা কালাৰফুল ভিডিঅ' এটা। আজিলৈ আহিছোঁ, বাই।